গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যোৱা বাটত এই পুৰি তৰকাৰীখন খাই ইমান ভাল লাগে, কেনেকৈ খাবলৈ মন গৈ আছে নহয়। যি হওক নহওক বনাই দিওঁ এইবুলি ভাবি বনালোঁ। পিঁয়াজ আৰু আলু পিঁয়াজ আৰু বিলাহীখন ভাজি ল'লোঁ। আলুকেইটা বইল কৰি থৈছিলোঁ পিছে, আৰু বেছি মা মছলা একো দিয়া নাই, অকণমান জিৰা গুড়ি দিছোঁ, আৰু এইফালে কাটি থোৱা জলকীয়াকেইটা অকণমান নিমখ দি বইল কৰি লৈছোঁ। মোৰ তৰকাৰীখন ধুনীয়াকৈ উতলি আছে। মই পিছে তৰকাৰীখনৰ ষ্টাৰ্টিঙতে শুকান জলকীয়া আৰু অকণমান ক'লা জিৰা দিছোঁ, কাৰণ আমাৰ ঠাণ্ডা পৰিছে যে। এতিয়া এই বইল কৰি থকা জলকীয়াখিনিত অকণমান ভিনেগাৰ ডালি দিলোঁ, তেতিয়া অকণমান টেঙা টেঙা লাগিব। আলু তৰকাৰীখন বৰ ধুনীয়া হৈছে দেই, ডাঠটোও বৰ ধুনীয়া। এতিয়া সেই বইল কৰি থকা জলকীয়াখিনিত মই অকণমান মিঠাতেল ঢালি দিলোঁ, আৰু মছলা হৈছে চাট মছলা, কিন্তু আপুনি কিঞ্চিতমান চেনি ঢালিব পাৰে, ভাল লাগে। আৰু ওপৰৰ পৰা অকণমান পুদিনা আৰু ধনিয়া দি দিলোঁ, আৰু লুচিকেইখনো বৰ ধুনীয়াকৈ ভাজি ল'লোঁ। মোৰ পিছে চাহকাপ ৰেডি হৈ গ'ল। আপোনালোকৰ পিছে ৰেডি হ'লনে নাই? ৱাহ, মজা আ গয়া, क्या बात है।